নমস্কাৰ বন্ধু বান্ধৱীসকল, DBS এণ্টাৰটেইনমেণ্টৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ অভিনেত্ৰী বৰষা ৰাণী বিষয়া বা মাতৃ হ'ল আৰু তেখেতে এগৰাকী ছোৱালী সন্তান জন্ম দিছে। তেখেতে নিজৰ ফেচবুক পেজত এই কথাষাৰ এটা ৰীলৰ মাধ্যমেৰে শ্বেয়াৰ কৰিছে আৰু ৰীলটো হৈছে এইটো। তেখেতে নিজেই শ্বেয়াৰ কৰিছে নিজৰ পেজত যে তেখেত এগৰাকী ছোৱালী সন্তানৰ মাতৃ হ'ল। বৰষা ৰাণী বিষয়াবাই সুখবৰটো ৰীলৰ মাধ্যমেৰে প্ৰকাশ কৰিছে যদিও এতিয়ালৈকে তেওঁলোকে সন্তানটিৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰা নাই। জানিবলৈ পোৱা মতে গুৱাহাটীৰ দিছপুৰৰ পলিক্লিনিকত আজি পুৱা 11 বজাত তেখেতে কন্যা সন্তানটি জন্ম দিয়ে। DBS এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা বৰষা ৰাণী বিষয়াবা আৰু ভাস্কৰ দালৈ বহুত শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে তেওঁলোকৰ সন্তানটিৰ সুস্বাস্থ্য আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।